বন্ধুসকল ওয়েলকাম টু মাই চেনেল টেকনিক্যাল আসামলৈ আজি মই কথা পাতিম কলাৰ টিউনৰ বিষয়ে আপোনালোকৰ মোবাইল নম্বৰত মনৰ পছন্দৰ মতে কেনেকৈ কলাৰ টিউন লগাব পাৰিব একেবাৰে ফ্ৰীকে তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমি প্ৰথমতে যাব লাগিব প্লে ষ্ট'ৰত গৈ এটা এপ ডাউনলোড কৰি ল'ব এপটোৰ নাম হ'ল ওয়াইন মিউজিক এপটো ডাউনলোড কৰি ল'ব মোৰ অলৰেডি ডাউনলোড আছে ঠিক আছে আমি প্ৰথমতে এতিয়া যাম ওয়াইন মিউজিকত গৈ ৰাইট সাইডে এটা অপশ্যন দেখিছে মিউজিকৰ থকা লিখাকে মিউজিকৰ এটা অপশ্যন দেখিছে এইটো ক্লিক কৰিব এইটো কলাৰ টিউনৰ অপশ্যন হয় ইয়াত হেল্ল' টিউন বুলি আছে ইয়াত গৈ আপোনালোকে মোৰ অলৰেডি ইয়াত দি থোৱা আছে তুজে কিতনা চাহনা লাগে হম এইটো মোৰ কলাৰ টিউনত দি থোৱা আছে মোৰ মোবাইল নম্বৰত আপোনালোকে ইয়াত যিকোনো এটা নিজৰ মোবাইল ফোনত মনৰ পছন্দৰ মতে যিকোনো এটা গান সিলেক্ট কৰি ল'ব ধৰি লওক আপুনি এতিয়া মই তেৰে যাম এইটো সিলেক্ট কৰি ল'ব এক্টিভ ফৰ ফ্ৰীত ক্লিক কৰিব এক্টিভ ফৰ ফ্ৰীত ক্লিক কৰাৰ পিছত এইটো চাওক এক্টিভেট ইউৰ হেল্ল' টিউনছ ডান পিছত আপোনাৰ যিটো মোবাইল নম্বৰ আছে এইটো মোবাইল নম্বৰত আপোনাৰ এই কলাৰ টিউনটো হৈ যাব ঠিক আছে মোৰ ইয়াৰ মেছেজ আহি গ'ল অলৰেডি ঠিক আছে মই এইটো নিদিওঁ মই এইটোৱে দিম আকৌ তুজে কিতনা চাহনা লগা এইটো গানটোৱে ভাল লাগে ডান এইটো মিউজিক আহিব এতিয়া মোৰ মেছেজ এটা আহিব আকৌ ঠিক আছে আজিৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব